গাইজ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰো ভালেই আজি একদম ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ কাৰণ আজি মই একদম ৰাতিপুৱাই কাম বন কৰি মেলি একদম আজৰি হৈ গ'লোঁ কাৰণ আজি মা গৈছে এফালে ফুৰিবলৈ মানে মাহঁতৰ স্কুলৰ এক্সকাৰচন নিছে মাজুলী গৈছে আৰু মাজুলী সত্ৰ চাবৰ কাৰণে গৈছে আৰু সেইবাবে ৰাতিপুৱা একদম ভাত পানী বনাই মই আজৰি হৈ গ'লোঁ আৰু সেইবাবে ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ কাৰণ আনকালে ইমান সোনকালে আজৰি নহওঁ কোনোবা ক'ৰবালৈ যাবলগীয়া থাকিলেতো এনেও সোনকালে উঠা হয় আৰু সোনকালে কাম বন কৰি আজৰি হোৱা হয় সেইবাবে আজি টাইম পালোঁ ৰাতিপুৱাই সেইবাবে ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ গতিকে আজি মোৰ দিনটো কেনেদৰে পাৰ কৰোঁ কি কৰোঁ এইবোৰ আপোনালোকক দেখাই থাকিম গতিকে ভিডিঅ'টো চাই থাকিব আৰু লগতে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰো কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব এইফালে বনালোঁ চুখা আৰু মাছ দি মাছৰ চব্জি আৰু এইফালে এয়া দাইল আৰু এইফালে বনালোঁ ফুলকবি বিলাহী আৰু কণী দি ভাজিছোঁ আৰু দুবিধ ভাজি আছে মানে ইয়াতে এইখিনি হৈছে পটল আৰু আলু হটকেছৰ অভাৱ বাবে একেটাতে থৈ দিছোঁ মই দুইখিনি ভাজি A few moments later এইফালে এতিয়া কাপোৰখিনি মেচিনত দি লওঁ কাপোৰ ধেৰ আছে ধুবলৈ একদম পুৰা লেতেৰা হৈ আছে মানে এতিয়া এইখিনি ধুই লওঁ কাপোৰখিনি ধুই লওঁ তাৰপিছত আজি কৰিব লগা কাম ধেৰ আছে এইখিনি ফাৰ্ষ্ট ধুই লওঁ কাপোৰখিনি এইফালে মই আচাৰখিনি ৰ'দত দি লওঁ এতিয়া এইফালে এইখিনি হৈছে জলফাই আচাৰ এইটো জলফাই আৰু এইখিনি হৈছে মূলা আচাৰ এইখিনি নিমখত দিয়া নেমু গোল নেমু আৰু এই তিনিটা বটল হৈছে কাজি নেমু আচাৰ ধুনীয়াকৈ কৰি এনেদৰে বটলত ভৰাই থৈছোঁ আচাৰবিলাক ৰ'দত দি থাকিলেহে ভাল হৈ থাকে বাৰু মাজে মাজে ৰ'দত দি থাকিব লাগে ৰাতিপুৱাৰ পৰা কাম কৰি আছিলোঁ যে এতিয়া একদম ৰ'দটো পাই ভাল লাগি গৈছে আৰু একদম ৰ'দত মানে ধান কালি ৰ'দত দিয়া হৈছিলে মৰা হৈছিলে নতুন ধান খাবৰ বাবে এয়া ধানখিনি ওপৰত মেলি দিওঁ বুলি ভাবিছোঁ ৰ'দত মেলি দিওঁ ধানখিনি ইয়াতে ধুনীয়াকৈ শুকাই থাকিব আপোনালোকে খালেনে বাৰু খালেনে নাই মোক কমেণ্টত জনাবচোন আমি কিন্তু খোৱা নাই খামহে এইফালে দেউতা বহি আছে ৰ'দত চাহকাপ দিলোঁ দেউতাক না আহিব এটা লৈ যাওঁ এতিয়া দুপৰীয়া চাহ খোৱাৰ সময় হৈছে এতিয়া আমি দুয়ো দুপৰীয়া চাহকাপ খাই লওঁ এইফালে হাজবেণ্ড আছে চাহ খাবলৈ বহিছে গতিকে চাহকাপ খাই লওঁ এইফালে চিঙৰা আৰু এইটো বেচন বৰফি একাপ মোৰ চাহ আৰু একাপ এখেতৰ হয় তেওঁ বেচন বৰফি নাখায় সেইকাৰণে গাজা খাব বোলে গাজা আৰু চিঙৰা এতিয়া আমি খাই লওঁ দুপৰীয়া চাহকাপ 20 minutes later এইখিনি দেখিছেনে টেমাখিনি কিমান লেতেৰা হৈ গৈছে আৰু কিমান ধূলি পৰি গৈছে এইখিনি মই ধুনীয়াকৈ চাফা কৰি লওঁ আপোনালোকে দেখি ভাবিছে চাগে ইমান সৰু সৰু টেমা ইয়াতনো কি আছে আচলতে ইয়াত এইবিলাক মছলা আছে কিছুমানত মছলা আৰু কিছুমান এনে বেকিঙৰ টেমা আছে আৰু লং ইলাচি গোটা জিৰা ধনিয়া এনেকৈ চব মানে বজাৰৰ পৰা আনি ধুনীয়াকৈ টেমাত ভৰাই থৈ দিওঁ আৰু এইবিলাক মই মাজে মাজে চাফা কৰি থাকোঁ কাৰণ চাফা নকৰিলে এনেকৈ ধূলি পৰি যায় যে সেইবাবে মই এতিয়া এইখিনি টেমাখিনি ধুই লওঁ ধুই আকৌ এইখিনি ৰ'দত শুকাব লাগিব এতিয়া মই এইখিনি ধুনীয়াকৈ ধুই লওঁ এইফালে দেখিছেনে গেছটো ইমান লেতেৰা হৈ আছে মানে কি হ'বই আৰু যিমান হ'লেও সদায় বনাই থকা হয় যিহেতুকে গেছটো লেতেৰা হ'বই সদায় চাফা কৰি থকাই হয় তথাপিতো এনেকৈ লাগি যায় এইখিনি এতিয়া এইখিনি মই চাফা কৰিম ইয়াতে আপোনালোকে এনেকৈ এইটো দেখিছেনে এইটো ভিনেগাৰ হয় এইটো ভিনেগাৰটো অকণমান ইয়াতে এনেদৰে দি ল'লে দি অলপ সময় এনেদৰে থৈ দিব লাগে এইফালেও দিওঁ অকণমান এনেদৰে ভিনেগাৰ দি অলপ সময় ৰাখি
5 মিনিটমান ৰাখি তাৰপাছত ধুই দিলে ধুনীয়াকৈ ব্ৰাছ মাৰি দিলে একদম ধুনীয়া চাফা হৈ যায় মই এনেদৰে চাফা কৰোঁ এইফালে হৈ গ'ল চাফা একেবাৰেনো ক'ত যাবগৈ আৰু অলপটো লাগি থাকিবই কাৰণ সদায় বনাই থকা হয় যিহেতুকে তথাপিতো বহুতখিনি চাফা হৈ গ'ল এইফালে মই বনাব লৈছোঁ আবেলি খাবৰ বাবে চুজি কাৰণ এনেকৈ চুজি বনাই পেলাই লাল চাহৰ লগত খাই ভাল লাগে আৰু দেউতাইও এনেদৰে খাই ভাল পায় আবেলি একাপ লাল চাহৰ লগত এনেদৰে চুজি খাই ভাল পায় সেইবাবে বনাব লৈছোঁ চুজিখিনি ভাজোঁতে মই অলপ ঘিউ দি দিছোঁ আৰু এনেদৰে ভাজি ইয়াতে অলপ চফ দি দিছোঁ কাৰণ চফটো দিলে চুজিটো খাবলৈ ভাল হয় আৰু গোন্ধটোও ভাল আহে এতিয়া এইখিনি অলপ এনেদৰে লৰাই থাকিম অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম তাৰপাছত মই দি দিম চেনি সোৱাদ অনুসৰি চেনিটো দিলেই হ'ল আৰু যোনে যিমান খায় আৰু সিমানটো জোখত দিব লাগে আৰু মই চেনি ইয়াতে ইমান বেছি দিয়া নাই কাৰণ আমাৰ চেনি ইমান বেছি খোৱা নহয় সেইকাৰণে অলপ কমকৈ দিছোঁ চেনি তাৰপাছত এইখিনি অলপ এনেদৰে ভাজি ল'ব লাগিব অলপ সময় ভজাৰ পাছত ৰঙচুৱা হ'ব আৰু চুজিখিনি তাৰপাছত অলপ কুহুমীয়া গৰম পানী এনেদৰে দি দিম বেছি নিদিওঁ কাৰণ চুজিটো অলপ টান হৈ থাকিলে খাই বেছি ভাল লাগে সেইকাৰণে এনেদৰে অলপ কমকৈ পানী দি পেলাই এনেদৰে অকণমান লৰাই চুজিটো পানীখিনি মানে দিয়া পানীখিনি অকণমান শুকাই দিম আৰু যেতিয়া চুজিটো টান হৈ যাব তেতিয়া খাবৰ কাৰণে ৰেডি হৈ যাব তেনে সহজ এটা ৰেচিপি আপোনালোকেও খাই চাব এনেদৰে বনাই আৰু আজি মোৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকক পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে বাই বাই